Hello everyone, কি খবৰ আপোনালোকৰ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালো দেই আকৌ এবাৰ কিয় কি জানুৱাৰী মাহটো যোৱাই নাই ন জানুৱাৰী মাহটো গোটেই মাহটোতে নৱবৰ্ষৰ শুভেচ্ছা জনাই থাকিম আৰু হয়নে আৰু ৰাতিপুৱাই মই মুখখন অলপমান মাসাজ কৰি লৈছো আৰু গাইজ আৰু দিনৰ সাজ বনোৱা হৈ গ'ল ইফালে মোৰ হাজবেণ্ডেও খানা খাই আছে এয়া দেখিছে নে আজি খাই আছো গাইজ দুপৰীয়াৰ সাজত বনাইছো কি জানে বিলাহীৰ চাটনি বনাইছো আৰু ইয়াতে হৈছে হেৰি কলৰ দিলৰ চাটনিও বনাইছো লগতে আপোনাৰ তিতা কেৰেলা ভাজি তাৰ পিছতে আপোনাৰ কি আছে এটো দাইল অমিতা দি দাইল বনাইছো আৰু এতিয়া খাব লাগে এফালে মোৰ হাজবেণ্ডে খাই আছে অলৰেডি ময়ো খাই আছো গাইজ এয়া এতিয়া ময়ো খাই আছো গাইজ ঠাণ্ডা বহুত ঠাণ্ডা সেইকাৰণে জুই পুহিছিলো জুই হালতে মানে বিলাহীটো চাটনি তাতে পুৰি লৈছিলো পুৰি লৈ চাটনি বনাইছো বহুত টেষ্টি হৈছে ইমান টেষ্টি হৈছে নহয় ক'ব নোৱাৰো আৰু তিতাকেৰেলাটো একদম শুকানকৈ ফ্ৰাই ভাজি কৰিছো যে বহুত ভাল লাগিছে গৰম দাইল গৰম সবজি বহুত টেষ্টি আৰু গাইজ আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই